ওকে আমি আজি এপাৰ্টৰ জৰিয়তে পোৱা ৰেচম বিভাগৰ জৰিয়তে কেশৰু পুলি 150টা আমি এই ফিচাৰী পাৰ্ট ৰুবৰ কাৰণে এটা আমি প্ৰস্তুতি চলাইছিলোঁ। ইতিমধ্যে আমি কেশৰু পুলিবোৰ ৰুই শেষ কৰিছোঁ। এতিয়া আমি চিন্তা চৰ্চা কৰিছোঁ যে কেশৰু পুলিটোক আমি প্ৰাকৃতিকভাৱে সাৰ প্ৰয়োগ কৰিম। গতিকে প্ৰাকৃতিকভাৱে সাৰনো কেনেকৈ প্ৰস্তুত কৰা যায় এই বিষয়ে আমি এই ভিডিঅ'টোত প্ৰকাশ কৰিম। আমাৰ এই সাৰখিনিৰ নাম হ'ব জীৱামিট। গতিকে জীৱামিনত আমি 20 কেজি কেঁচা গোবৰ দিম। 20 কেজি কেঁচা গোবৰ, 2 কেজি গুড়, 2 কেজি গুড় দিম আৰু বটগছৰ তলৰ মাটি আৰু 2 কেজি বেচন আৰু 10 লিটাৰ গৰুমূত্ৰ গোটেইখিনি সংমিশ্ৰণ কৰি দিনটোত দুবাৰকৈ 2 মিনিটকৈ লৰাই 72 ঘণ্টাৰ পিছত আমি ৰোৱা কেশৰু পুলিবোৰক স্প্ৰে কৰিম। এতিয়া আমি বস্তুটো কেনেদৰে প্ৰস্তুত কৰিম তালৈ আমি আগবাঢ়িছোঁ। প্ৰথমে 20 কেজি গোবৰ, কেঁচা গোবৰ আমি এই বাচনটোত ঢালিম। 20 কেজি কেঁচা গোবৰ দেখুৱাই দিব। তাৰপিছত গুড়টো ঢালিম। গুড় দিলোঁ, বটগছৰ তলৰ মাটি দিলোঁ, অলপ দূৰতে কওঁ, 2 কেজি বেচন, দহ লিটাৰ গৰুমূত্ৰ, আমি এতিয়া 20 লিটাৰ পানী প্ৰয়োগ কৰিম। 20 লিটাৰ পানী প্ৰয়োগ কৰিম। এতিয়া আমি এডাল বাঁহৰ বা কাঠৰ মাৰিয়ে ঘড়ীৰ কাটাৰ বিপৰীতে 2 মিনিট সময় লৰাম। আৰু এইটো সদায় ছাঁত ৰাখিব লাগে আৰু লগতে আমি এখন পটা বস্তাই ঢাকি ৰাখিব লাগে যাতে অণুজীৱবোৰ জীয়াই থকাত সুবিধা হয়। আৰু এটা কথা লক্ষ্য ৰাখিব লাগে যে আমাৰ গৰম দিনত যেতিয়া আমি জীৱামিট প্ৰস্তুত কৰোঁ তাত যিহেতুকে মিঠৈ আৰু বেচন দিয়া যায় তাত মাখি উৎপাতটো বেছি হয়। গতিকে প্ৰস্তুত কৰা ব্যক্তিজনে সঘনাই পৰ্যবেক্ষণ কৰিব লাগে যাতে মাখিয়ে কণী পাৰিব নোৱাৰে। গতিকে এনেকৈ দিনটোত দুবাৰ 2 মিনিটকৈ লৰাই 72 ঘণ্টাৰ পিছত আমি জীৱামিট প্ৰস্তুত হ'ব। আৰু এই জীৱামিটটো এই ড্ৰামটোত 200 লিটাৰ পানীৰ লগত সংমিশ্ৰণ কৰি আমি তেতিয়া পুলিবোৰত ছটিয়াব পাৰিম। আৰু ছটিয়ালে আমাৰ প্ৰাকৃতিকভাৱে ৰাসায়নিক সাৰ নিদিয়াকৈ প্ৰাকৃতিকভাৱে পাবলগীয়া উদ্ভিদৰ সকলোবোৰ মৌল আহৰণ কৰিব পাৰিব আৰু আমাৰ পুলিবোৰ লহপহকৈ বাঢ়ি আহিব। এই আছিল আজি আমাৰ জীৱামিট প্ৰস্তুত কৰা পদ্ধতি। থেংক ইউ। মামা চাদা খোৱাটো